নহৰুৱে সঁচাকৈ উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰেনে? মানুহে প্ৰাচীন কালৰ পৰা নহৰুক খাদ্য আৰু পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। সাম্প্ৰতিক কালতো উচ্চ ৰক্তচাপৰ ঔষধ হিচাপে নহৰুৰ বহুল ব্যৱহাৰ আছে। বিশেষকৈ ভাৰতত ই কোটি কোটি মানুহৰ ভৰসাৰ থল। স্বাস্থ্য বিশেষজ্ঞসকলে কৈছে যে উচ্চ ৰক্তচাপৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰিবলৈ গৈ মানুহে এলোপেথিক ঔষধৰ পৰিৱৰ্তে নহৰু ব্যৱহাৰ কৰাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে। এনে পটভূমিত ইয়াৰ কাৰ্যকাৰিতাক লৈ অধিক আলোচনাৰ প্ৰয়োজন হৈ উঠিছে। এইটো আচৰিত কথা নহয় যে নহৰুৰ এই দ্ৰব্যগুণ সম্বন্ধে আধুনিক চিকিৎসা বিজ্ঞানৰ বিভিন্ন নামী দামী প্ৰতিষ্ঠানে অধ্যয়ন বা গৱেষণা কৰি আহিছে। এই গৱেষণাবোৰৰ ফলাফলবোৰৰ মাজত আটাইতকৈ সাদৃশ্য থকা দাবীটো হ'ল এইটো যে নহৰুৱে ৰক্তচাপ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ অধীনত থকা নেশ্যনেল চেণ্টাৰ ফৰ বায়'টেকনলজি ইনফৰমেশ্যন চমুকৈ NCBI-এ এটা অধ্যয়নৰ পিছত কৈছে নহৰুৱে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত আধুনিক ঔষধৰ দৰে কাম কৰা দেখুৱাইছে। এই অধ্যয়নটোত 1955 আৰু 2018 চনৰ মাজত প্ৰকাশিত এই সম্বন্ধীয় বহু পৰীক্ষাৰ তথ্য বিশ্লেষণ কৰা বুলি কোৱা হৈছে। NCBI-এ উচ্চ ৰক্তচাপত ভোগা 553 জন অংশগ্ৰহণকাৰীৰ ওপৰত চলোৱা 12টা পৰীক্ষাৰ তথ্য বিশ্লেষণ কৰি এইটো নিশ্চিত কৰিছে যে নহৰুৱে গড় হিচাপত চিষ্টলিক প্ৰেছাৰ 8.3 পইণ্ট আৰু ডায়েষ্টলিক প্ৰেছাৰ 5.5 পইণ্ট হ্ৰাস কৰে, যিটো আধুনিক ঔষধৰ সমানেই। BBC হেল্থে প্ৰকাশ কৰা এটা প্ৰবন্ধত কোৱা হৈছে অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অৱ এডিলেইডৰ গৱেষকসকলে পুৰণি নহৰুৰ পৰা প্ৰস্তুত কৰা কেপচুল দৈনিক 4টাকৈ 12 সপ্তাহ খাবলৈ দি এটা মানৱ গোটৰ ওপৰত পৰীক্ষা কৰিছিল। পৰীক্ষাটোত দেখা গ'ল যে নহৰুৰ কেপচুল খাবলৈ দিয়া লোকসকলৰ চিষ্টলিক প্ৰেছাৰ প্ৰায় 10 পইণ্ট কম হৈছে। অনলাইনত উপলব্ধ আন এটা গুণগত মানৰ প্ৰতিবেদনত কোৱা হৈছে নহৰুৱে জন্তুৰ ক্ষেত্ৰত ৰক্তচাপ হ্ৰাস কৰাটো নিশ্চিতভাৱে দেখা গৈছে, কিন্তু মানুহৰ ক্ষেত্ৰত প্ৰাথমিক আৰু অপদ্ধতিগত পৰ্যবেক্ষণবোৰে দেখুওৱা ফলাফল মিশ্ৰ ধৰণৰ। উচ্চ ৰক্তচাপ হ্ৰাস কৰাত নহৰুৰ গুণ সম্পৰ্কীয় প্ৰায়বোৰ প্ৰতিবেদনত এই সতৰ্কবাণী সংলগ্ন কৰা হৈছে যে চিকিৎসকৰ পৰামৰ্শ অবিহনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নহৰুক ভৰসা কৰাটো উচিত নহয়। BBCৰ প্ৰবন্ধটো বিশেষজ্ঞৰ মন্তব্য হিচাপে একেই কথা কোৱা হৈছে। প্ৰবন্ধটোৰ মতে নহৰুৰ পৰা প্ৰস্তুত কৰা ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈহে খাব লাগে, কাৰণ নহৰুৱে তেজ পাতল কৰিব পাৰে আৰু কিছুমান ঔষধৰ সৈতে প্ৰতিক্ৰিয়া কৰিব পাৰে। গোটেই বিশ্বত উচ্চ ৰক্তচাপ এটা বহুলভাৱে বিৰাজমান সমস্যা। এই সমস্যাত ভোগা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় 30%। উচ্চ ৰক্তচাপে ব্যক্তি এজনৰ হৃদপিণ্ডৰ অসুখ আৰু ষ্ট্ৰকৰ সম্ভাৱনাৰ সৃষ্টি কৰে।